আজি ঘৰত প্ৰথমবাৰৰ বাবে ভাইটিৰ লগত মিলি চিকেন ফ্ৰাইড ৰাইচ বনালোঁ। এয়া অলপ গাজৰ বিন কাটি ল'লোঁ আৰু লগতে মটৰ উলিয়াই ল'লোঁ আৰু আলু পিঁয়াজো কাটি লৈছিলোঁ, কিন্তু ভাইটিয়ে ক'লে আলু নালাগে নহয়, চিকেন ফ্ৰাইড ৰাইচহে বনাম। বন্ধাকবি দেখুৱাব পাহৰি গৈছিলোঁ। এয়া আদা নহৰু কাটি লৈছিলোঁ আৰু জলকীয়া দুটামানো লৈ ল'লোঁ। ব'লক এতিয়া আমি বনাম চিকেন ফ্ৰাইড ৰাইচ। এয়া মাংসখিনি গৰম পানীৰে ধুই লৈছোঁ আৰু মনত পৰিল যে আমাক একচুৱেলি চিকেন বনলেছ চিকেনহে লাগে। তো ভাইটিয়ে এয়া সৰু সৰুকৈ কাটি লৈছে টুকুৰা কৰি। পিঁয়াজ এটাও কাটি ল'লোঁ এনেকৈ। মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ লগে লগে তাতে আমি পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি লৰাই থাকি অলপ ৰঙচুৱা হোৱাৰ লগে লগে চব্জিখিনিও দি দিলোঁ, যিখিনি চব্জি আমি কাটি থৈছিলোঁ, আৰু লগতে আমি মাংসখিনিও দি দিলোঁ। সিদ্ধ ভাতখিনি দিয়া আৰু মছলাখিনি